ক'ত আহা ক'ৰ পৰা আহিলা এইবোৰ খেৰ ভিতৰত চাব দে ফুটা এটা হ'ল লাহেকৈ আমাৰ ফটোগ্ৰাফাৰ হেল্ল' এভৰিৱান আজি আমি আকৌ ওলাই আহিছোঁ একে টুকুৰা জেগালৈ ষ্টাফ লাণ্ডশ্বাফ্টপাৰ্ক বুলি কয় লাষ্ট টাইম আমি গৈছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ কিন্তু এইবাৰ আপোনালোকে নতুন দেখা পাব কাৰণ গোটেই বৰফেৰে ভৰা আছে খুব ধুনীয়া হৈ আছে ভিউটো তাৰ পৰা আৰু বৰ ধুনীয়া লাগিব বলক যাওঁ শুনিছা সেইফালে দিয়ে যাম গৈ সেইফালে নামি পেলাই ক্লিনিক ৰুম হৈ পেলাই উভতি আহিম কি মজা লাগিছে বতৰটো আজি ৰ'দটো ওলাইছে কাৰণে ভাল লাগিছে বৰ্তমান এতিয়া 0 ডিগ্ৰী চেলচিয়াছ হৈ আছে এইবোৰ দূৰত পাহাৰ ঘৰ কলনীবোৰ আছে কলনী মানে গাঁও এখন আছে আমাৰ যে লেটাৰ বক্সবোৰ যে আছিলে ইণ্ডিয়ান পোষ্টৰ এই DSLৰ লেটাৰ বক্স এইবোৰ তুমি যে সুধি আছিলা লেটাৰ বক্সবোৰ এইবোৰ চা লেটাৰ বক্স সৰু লেটাৰ বক্স এইটো যাওক সোনেন আউচিছ লিখা আছে সোনেন আউচিছ মানে বিউটিফুল ভিউ তাৰ মিনিংটো হ'ল বিউটিফুল চ এতিয়া নতুন পাত লাগিছে যে সেইটোহে আছোঁ ইয়াৰ ৱাল চিষ্টেমটো মজা এনেকৈ লোহাৰ ফ্ৰেম দিয়ে মজা তেনেকৈ হেৰি শিল ভৰাই দিয়ে এই ওচৰত শিল ভৰাই দিয়ে এনেকুৱাকৈ ৱাল পাতে আমাৰ এনেকৈ ৱাল পাতিব লাগিলে এই জালি খুলি পাথৰি লৈ যাব নহ'লে জালিয়ে লৈ যাব বাপেকে মই সৰুতে অৰুণাচলত ডাঙৰ হোৱাটো সেই অৰুণাচলৰ সেই খুঞ্চা টাইপ জেগাবোৰ মানে খুঞ্চা অৰুণাচল বুলি কয় তিৰাপ ডিষ্ট্ৰিক্টত তাত ডাঙৰ দীঘল হোৱা মই তাৰ নিচিনা আছে ৰাস্তা আছে ৰাস্তাৰ কাষতে বিল্ডিংটো আছে ইয়াত ৰাস্তাত মানুহে পাৰ্ক কৰি থৈছে যিবোৰ কলনীবোৰ আছে তাৰ কাৰণে পাৰ্কিং স্পেচ আৰু মানুহবোৰ ইয়াত ফুৰিবলৈ আহে যে এখন চৰকাৰী পাৰ্ক ফুৰিবলৈ আহে যে মানে দেখুৱাবলৈ ৰাখি থৈছে আৰু হয়কেইটা ষ্ট্ৰাকচাৰ্ছকেইটা একো নহয় গছ কাটি কাটি তলত মেটেল প্লেটৰ ওপৰত থিয় কৰি থৈ দিছে এই গুৰিটো আৰু একদম ওপৰলৈকে এইটো বছৰৰ এইখিনি বৰফ ইয়াৰ পাছত পাওঁ নে নাপাওঁ ঠিক নাই চ' মই আৰু লেখাই অলপ এনজয় কৰি ল'লোঁ অলপ খেলিলোঁ আৰু যথেষ্ট ভাল লাগিছে বেলিটো আছে আৰু বহুত ওচৰ পাজৰৰ মানুহ আহি ইয়াত খেলিছেহি নিজৰ ল'ৰা ছোৱালী লৈ আহিছে স্কেটিং কৰিছে আমিও ভাবিলোঁ অলপ খেলি লওঁ পাওঁ নে নাপাওঁ ঠিক নাই লেমগোৰ এই পাৰ্কখনৰ ৰিডিজাইনৰ কাম 1990 চনৰ পৰা চলি আছে আৰু ইয়াত যি 7টা ওক গছৰ খুঁটা পুতি থোৱা আছে সেইকেইটা আমি জনামতে ওক গছৰ খুঁটাকেইটা পেডাৰবৰ্ণৰ ওচৰত থকা ফুৰ্ষ্টেনালে নামৰ ঠাইডোখৰৰ পৰা অনা হৈছিলে সাধাৰণতে আমি কি জানো যে ওক গছৰ গুটিৰ পৰা পুলি জন্মে কিন্তু লেমগোৰ এই খুঁটাকেইটাৰ ক্ষেত্ৰত কোৱা হয় যে ইয়াৰ পৰা ওক গছ গজিব আৰু এই পুলিবোৰ খুঁটাকেইটাৰ সমান ডাঙৰ হ'লে খুঁটাকেইটাৰ অস্তিত্ব নাইকিয়া হৈ যাব আৰু সঁচাকৈ এই খুঁটাকেইটাৰ কাষত নতুন নতুন ওক গছৰ পুলি গজি অহা দেখিবলৈ পোৱা যায় কিন্তু বৰ্তমান বৰফেৰে ঢকা হৈ আছে কাৰণে পুলিবোৰ দেখা পোৱা নাই বতৰটো ভাল দেখি আজি মানুহবোৰ যেনি তেনি খালি ঘূৰি ফুৰিছে পটত সেই দূৰৰ ফালে মানুহবোৰ দেখিব পাৰিছে নাই নাজানো বাৰু মানে স্কেটবৰ্ড আনিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে স্কেটিং কৰিছে বৰফত শ্লাইড কৰিছে খুব ধুনীয়াকৈ খেলিছে বৰফ হৈ আছে গোটেই পানীবোৰ বৰফ হৈ আছে এইটো এটা সৰু পুখুৰীটো বৰফ পানী জমি গৈছে একদম চাব দে মই এটা মাৰি পঠিয়াম ইয়ালৈ কি হয় চাব দে ফুটা এটা হ'ল লাহেকৈ যোৱাকালি বা পৰহি মানে বৰফ পৰিছিল যদিও ৰ'দটো নাছিলে যে বৰফৰ লগতে ৰ'দটো ওলাইছে যে মানুহে পুৰা এনজয় কৰিছে এইটো চাগে কিবা নহয় মাটি হয় কিন্তু এইটো মাটিবোৰ জেগা জেগা উঠা পাইছা নহয় সেইবোৰ হেৰি কিবা ভেকুলি নে এনেকুৱা জাতৰ কিবা বস্তু এটা আছে সেইটোৱে বনাই ঘৰ এইটো যে দেখিছে এইটো এটা 16 টনৰ এটা আৰ্ট হয় চাৰিচকীয়া আৰু এইটো গোটেই পাৰ্কখনত 3 জেগাত বহোৱা আছে 300 মিটাৰ্ছ এপাৰ্ট চ' এইটো এটা আৰ্ট ৱৰ্ক হয় বহুত এজন আৰ্টিষ্টে বনাইছিলে ৰিচাৰ্ড চেৰা বুলি লগতে এইটো এটা স্ন'মেন বনাই ৰাখিছে হয়তো ওচৰ পাজৰে যিবোৰ ফেমিলি আছে তেওঁলোকৰ কিডছবিলাকে বনোৱা হয় খুব মৰম লগা ভাঙি চাওঁ এইটো আমি কেনেকুৱা লাগে
যথেষ্ট ইমানখিনি বৰফ গোটাই পেলাই বনোৱা টান কথাই আৰু এই 16 টনাৰ যিটো ষ্টিল আৰ্টৱৰ্কৰ কথা কৈ গ'লোঁ তাৰ হিষ্ট্ৰীটো ইয়াতে মেনশ্যন আছে কোনোবা যদি লেমগো এই পাৰ্কখনলৈ আহে আপোনালোকে নিজে পঢ়ি চাব পাৰিব হয় আই সেই তেতিয়া তাতে ফচি আছে অৰ্থনিৰ পৰা টানি আছে সেই পোৱালিকেইটা মই সেই পোৱালিটোকে ফটো মাৰিম বুলি বাট চাই আছোঁ কেতিয়াবা কিন্তু আহি পোৱাহি নাই ঘেঁহুৰ পাছত ঘেঁহু হোৱাৰ পাছত যিবোৰ খেৰবোৰ হৈছে তেলে ট্ৰেক্টৰে কি কয় সমানে খেৰবোৰ কাটি যায় আৰু প্লাষ্টিকত এইৰকম মেৰিয়াই যায় প্লাষ্টিকত এইৰকম মেৰিয়াই এনেকুৱা ৰোল কৰি কৰি যায় লাহেকৈ বেলি ডুবিছে এতিয়া মানুহবোৰ চব ঘৰা ঘৰি গৈছে আমিও লাহেকৈ ঘৰমুৱা হৈছোঁ আৰু বহুত সময় এনজয় কৰিলোঁ আমি প্ৰায় 2 ঘণ্টা 3 ঘণ্টামান হ'ব নেকি ভাত পানী খাই কৰি আহিলোঁ আহি নিশ্চিন্ত মানে পুৰা যিমান পাৰোঁ বৰফ খেলিলোঁ ঘূৰিলোঁ মানুহ চালোঁ মজা কেনেকুৱা লাগিলে তোমাৰ বহুত ভাল লাগিলে চা কিমান ভাল লাগিছে ইমান ধুনীয়া লাগিছে সূৰ্য সিফালে মাৰ গৈছে বিৰাট ধুনীয়া চিন বিৰাট ধুনীয়া খালী চকুৰে কিমান ধুনীয়াকৈ দেখা পাইছোঁ মানে হয়তো কেমেৰাৰ ভিডিঅ'ত হয়তো সিমান ধুনীয়াকৈ ধৰিব নোৱাৰিব যিমান আমি খালী চকুৰে ধৰিব পাৰিছোঁ বিৰাট ধুনীয়া মোৰ বহুত ভাল লাগিছে যে কান্দি আছে কেঁচুৱাটো খুব ধুনীয়া খুৱাই খুৱাই কান্দিছে সেইটো এটা কৈ দেখা ক'ৰ পৰা আহিলা দেখা ক'ৰ পৰা আহিলা